Hello friends, welcome back to my channel Pallavi's vlog. ভাবিছোঁ ডেইলি ব্লগ দিম, চেষ্টা কৰিম দিবলৈ। এতিয়া মই বনাবলৈ গৈ আছোঁ এটা মেগীৰ ৰেচিপি। কেনেকুৱা পাই জনাব প্লিজ কমেণ্টত। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটোৰ বাবে মই লৈছোঁ 2টা জলকীয়া, অকণমান মান ধনিয়া আৰু লৈছোঁ 2টা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। অকণমান সিজিব দিছোঁ মেগীখিনি। এইখিনি ভালকৈ সিজালৈকে মই বাকীখিনি কৰোঁ। এতিয়া মই এটা বলত অকণমান ময়দা লৈছোঁ, 1 কাপতকৈ অকণমান আৰু আধা কাপ, আৰু দিছোঁ 1 কাপ গাখীৰ। গোটেইখিনি গাখীৰ দিম মই। এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম। ইয়াৰ পিছত মিক্স কৰা হোৱাৰ পিছত বাকীখিনি বস্তু দিব লাগিব। মই কাটি থোৱা জলকীয়া 2টা, মান ধনিয়া অকণমান আৰু পিঁয়াজখিনি ইয়াতে দি দিলোঁ, আৰু এতিয়া এইখিনি ভালকৈ মিক্স কৰিম। এতিয়া মই ইয়াত দিম অকণমান হালধি, আৰু অকণমান দিম জলকীয়া, আৰু এই গোটেইখিনি দিম মই ভালকৈ। আকৌ অকণমান ইয়াতে অকণমান নিমখ দিছোঁ দেই মই। এইখিনি গোটেইখিনি মই লৰাই লৈছোঁ। আৰু চাওকচোন, এতিয়া মই এইখিনি বহাই দিলোঁ। ভিডিঅ'টো কৰিবলৈ মই পাহৰি গৈছিলোঁ। এইখিনি এনেকৈ লৈ লৈছোঁ। পটককৈ ওলটাই নিদিব, নহ'লে ভাঙি যাব। এয়া দেখিছেনে, মই এনেকৈ চাই লৈছোঁ, মানে তলফালে হৈছে নে হোৱা নাই। মোৰ হৈ গৈছে। মই এতিয়া ওলটাই দিম ইয়াক, আৰু এয়া মই ওলটাই দিলোঁ। ধুনীয়াকৈ হৈ গৈছে, দেখিছেনে? এতিয়া মোৰ হ'লেই আৰু ভিতৰ ফালে ভালকৈ হ'বলৈ দিছিলোঁ, আৰু এতিয়া ভিতৰ ফালেও হৈ গ'ল। এতিয়া মই ইয়াক নমাই দিম। এয়া আমাৰ মেগী পিজ্জা ৰেডি হৈ গ'ল। খাবলৈ টেষ্টিয়ে হৈছিলে। ভিডিঅ'টো মই কালিয়ে কৰিছিলোঁ, বাট দিব নোৱাৰিলোঁ কালি, আজি দিলোঁ, বেয়া নাপাব। আজিলৈ আহিছোঁ, বাই বাই।